প্ৰেৰণা জীৱনৰ বাটত মানুহক আগুৱাই যাবলৈ এই তিনিটা আখৰৰ শব্দটিয়েই যথেষ্ট সহায় কৰে। তাৰে আলমত শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ প্ৰেৰণাদায়ক কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম মলয়াৰ পৰশ। তুমি সপোন দেখিছা নে ভাৱসাগৰত নাও মেলিছা? সপোনেহে নৌকাক দৃষ্টি দিয়ে, কেৱল ইচ্ছাৰে ফুল ফুলাব নোৱাৰি। শ্ৰমেৰে বীজ সিঁচি সাধনাৰে পালি, হেঁপাহৰ মলয়াৰে পৰশি, প্ৰেমৰ উত্তাপেৰে উমাল কৰি মৰুদ্যান কৰা, সংকল্পেৰে সপোনক দৃঢ় কৰা। সাগৰৰ তলিৰ মুকুতা পাৰত বহি দুহাত সাৱটি নিজৰ কৰিব নোৱাৰি। কপালৰ ঘাম পেলাই হস্তগত কৰিব লাগিব, তেহে সপোনে দিঠক চুব। ধন্যবাদ।